এইফালে চাওক আছামিজ থালি, পিয়ৰ আছামিজ থালি। এইফালে আছে মাটিমাহৰ দাইল, এয়া মচু মাহৰ দাইল, এইটো হাঁহৰ মাংস চাওক, আৰু এইটো এইফালে দুটা ৰোল আছে। Guys and welcome back to our channel. Hello everyone. আজি আমি আহিছো ধনচিৰি এগ্ৰো ইকো কেম্প আৰু নুমলীগড় ধনচিৰি এগ্ৰো ইকো কেম্প। তো নুমলীগড়তে আছে এখন। নুমলীগড়ৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ মান ভিতৰলৈ সোমাই আহিলে জেগাটো পায়। তো আমি ইয়াত এতিয়া যাম, ভিতৰত কেনেকুৱা কি আছে সকলোখিনি আপোনালোকক দেখুৱাম আৰু ইয়াৰে যি থলুৱা খাদ্য আছে সেয়াও আমি টেষ্ট কৰিম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি গলো ইয়াৰে ভিতৰলে আৰু চাওক কি ধুনীয়া। এইটো দেখিছে, এইটো বহুত ধুনীয়া লাগিছে। এইটো কলহ হয় নাই? টেকেলি বুলি কয়। এইবিলাক টেকেলিবিলাক চাওক কালাৰ কৰি মানে লগাই থৈছে। আৰু আজি বতৰটো ঠাণ্ডা অলপ, বৰষুণহে দিব যেন লাগিছে বতৰটো। আৰু এতিয়া আমি বটিং কৰিম। পুৰা লাইফ জেকেট লগাই লৈছোঁ, ইয়াত এইটোৱে ভাল, লাইফ জেকেট দিছে লগাবলৈ। তো ব'লক। কেনেকুৱা লাগিছে? মজা মজা। আহি গ'লোঁ বটিং কৰি আৰু এতিয়া আমি ইয়াৰে অলপ কৰি থওঁ। তো ইয়াৰে যিটো থলুৱা খাদ্য আছে সেইখিনি আমি টেষ্ট কৰিম, কেনেকুৱা হয় আপোনালোকক ৰিভিউটো দিম। তো চাওক, আমি আহি গ'লোঁ ইয়াতে। এনেকৈ ৰুম এটাত আমি বহি লৈছোঁ। আপোনালোকে যদি ফেমিলিৰ লগত আহে ইয়াতে ধুনীয়াকৈ বহি ল'ব পাৰিব। ৰুমটো এবাৰ চাই লওক, দেখুৱাই দিয়া ৰুমটো। চাওক এইটো চাৰিওফালে বাঁহেৰে তৈয়াৰী, ধুনীয়াকৈ একদম বাঁহেৰে বনাই থোৱা আছে। আৰু এতিয়া আমি খানা অহালৈ ধুনীয়াকৈ ৱেইট কৰোঁ। আৰু ইয়াৰ খানা কেনেকুৱা হয় সেইটো ৰিভিউ আজি তাই দিব, মই দিম। লগতে আপোনালোককো টেষ্ট কৰিব দিম। কেনেকুৱা হয় আমি জনাম বাৰু, দুইজনেই জনাম। আৰু আহিব আপোনালোকে ইয়াতে। ভালকৈ বনাই হোৱা নাই যদিও জেগাডোখৰ ধুনীয়াই হৈছে যিমানখিনি বনাইছে এতিয়ালৈকে। তো আহিব, মানে একেবাৰে আৰু গাঁৱলীয়া পৰিৱেশৰ মাজত ভাল পাব আপোনালোকে আহি। আৰু এইফালে আমাৰ আহি গ'ল পূৰা খানা। এয়া চাওক, দেখাই আছোঁ ৰ'ব। আৰু এইফালে চাওক আছামিজ থালি, পিয়ৰ আছামিজ থালি। এইফালে আছে মাটিমাহৰ দাইল, এয়া মচু মাহৰ দাইল, এইটো হাঁহৰ মাংস চাওক, আৰু এইটো এইফালে দুটা ৰোল আছে। এতিয়া ধুনীয়াকৈ আমি খাম আৰু তো আমি এতিয়া খাওঁ আৰু নে কি কয়? দেখি ৰ'বই নোৱাৰা হৈ আছোঁ। ঠিক আছে, তো প্ৰথমতে আমি ৰোলটোকে খাই লওঁ। সেইটো ভাতটো খালে জনাই আছোঁ কেনেকুৱা হয় টেষ্ট। জ্বলা পাঁচ পাতিটো লৈ গৈছে। মজা। সঁচাকৈ বহুত ধুনীয়া বনাইছে। বহুত দেৰি বহিবলগীয়া হৈছে বাৰু। চাটনি চাওক ইমান চাটনি দিছে এইফালে। তিনিখন
বহুত বেছি ধুনীয়া বনাইছে তো চাওক কি ধুনীয়াকৈ এইটো আমি ভেজ ৰোল দিছোঁ অৰ্ডাৰ চাওক টেষ্টি বহুত টেষ্টি দেই মাছো মানে খাবলৈ মানে চব লগালগ ডাইৰেক্ট বনাই দিছে যে সেইকাৰণে অলপ টাইম বহুত ধুনীয়া লাগিছে হৈছে আৰু চেল্ফি কেমেৰাৰ কাৰণে হাতখন উল্টা উল্টা দেখিছে দেই মোৰ হাতে দিয়ে খাইছোঁ বাৰু আমি মিঠাটো দিয়া অকণমান খাই চাওঁ ধুনীয়া আছে ন বহুত মজা বহুত মজা আছে আপোনালোকো আহিব এবাৰ টেষ্ট কৰিব থলুৱা খাদ্য যি বিচাৰে আৰু ফাষ্ট ফুডৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তুৱে পায় ইয়াতে ফাৰ্ষ্ট মই জিকিলোঁ কোৱা নাছিলোঁ বাৰু চেলেঞ্জ নাই মই চেলেঞ্জ কৰা নাই লাহে লাহে চেলেঞ্জ বুলি কোৱা নাই হ'লেও জিকিছোঁ মই গোটেই মাংসটো খাই দিম বুলি ভাবি তাই লগালগ এইটো শেষ কৰি দিছে বহুত ধুনীয়া হৈছে ফুলকবি এতিয়া পাপৰ দিছে এইটো বেঙেনা বেচন ফ্ৰাই এইফালে আলু আৰু বিন ভাজি আলু বিন আৰু পিটিকা গাজৰ দিছে আলু পুৰা পিটিকা এইটো আলু পুৰা পিটিকা আৰু এইফালে চালাড দিছে এইফালে ডিম ফুলকবি কিবা আলু চাটনি এটা দিছে এইফালে ডিম ফুলকবি আৰু আলু মটৰ দিছে আলু মটৰ তো আহক এইফালে আছে মচুৰ আৰু মগুৰ দালি এইটো মাটি দালি আৰু এইফালে মাটি দালি তো আহক খাওঁ এতিয়া ধুনীয়াকৈ আৰু আমাৰ এইফালে হাঁহৰ মাংসটোতো আছে আৰু তো ৰোলটো খাই আমাৰ হৈ গ'ল আৰু এতিয়া আমি খাম ভাত তো ইয়াৰ কেনেকুৱা টেষ্ট কেনেকুৱা হয় আমি জনাই আছোঁ প্ৰথম আলু পিটিকাটো দি খাই চাওঁ টেষ্টি ভাল লাগিছে ন সঁচাকৈ টেষ্টি ন ভাল লাগিছে অকণমান নিমখটো খালি অকণমান কম হ'ল হয় নাই এতিয়া এইটো দি খাই চাওঁ এইটো ডিম ফুলকবি মটৰ কেনেকুৱা হৈছে এতিয়া ফাৰ্ষ্টতে যিহেতু টেষ্টটো ময়ে কৰা কথা আছিলে সেইকাৰণে মানে ময়ে গোটেইখিনি আগতীয়াকৈ টেষ্ট কৰি লৈছোঁ কেনেকুৱা হৈছে গোটেইখিনি ধুনীয়া হৈছে ন একদম পুৰা বহুত ধুনীয়া হৈছে এতিয়া মই মাটি দালিটো টেষ্ট কৰি চাওঁ যিহেতু মাটি দালি খাই মই ভাল মই পাওঁ ভিডিঅ'বিলাক দেখি আছিলোঁ তাৰপিছত ভাবিলোঁ আৰু গৈ পেলাই টেষ্ট কৰি আহোঁ মাটি দালি খাই যিহেতু ভালেই পাওঁ যেতিয়া আৰু টেষ্ট কৰি চাওঁ
পুৰা টেষ্টি। এইটো চাওক বাহিৰত কাম চলাই আছে কাৰণে কিছুমান চাউণ্ড আহি আছে। বহুত ধুনীয়া হৈছে। তেল একেবাৰে কম ন চব্জিবোৰ। মই চাওঁ ফুলকবি, মটৰ, ডিম আৰু দাংবডি চাওক। টেষ্টি ন? বহুত মজা লাগিছে। মানে যদিও তেলটো কমকৈ দিছে তথাপিও বহুত সোৱাদ ধুনীয়া বহুত হৈছে। দিছে। তেল মানে কমকৈ দি বহুত ধুনীয়াকৈ বনাব পাৰি বস্তুবোৰ। আৰু এতিয়া আমি মাংসটো চাওঁ। মাংস লৈ লোৱা, গ্ৰেভি অকণ লৈ লোৱা। মই লৈ ল'ম। পিটিকাটো সঁচাকৈ বহুত ভাল লাগিছে। অকণমান নিমখ কম হৈছে বাৰু, হ'লেও বহুত ধুনীয়া লাগিছে। মাংসটো কিন্তু বহুত টেষ্টি। মানে যিহেতু হাঁহ ইয়াতে পোহাও হয়, মানে 4 ৰাউণ্ডটো যিহেতু পানী এয়া যে হাঁহ দেখিছে ন, ইয়াত নিজে পোহা। আমি য'ত বটিং কৰিছিলোঁ তাতে মাছ ধৰি পেলাই ইয়াতে বনায়, আৰু হাঁহো ইয়াতে পোহে। মানে পূৰা থলুৱা আৰু তেলি হাঁহ পুৰা। মই আলু খাই মানে খুব ভাল পাইছোঁ, সেইকাৰণে প্ৰথমতে মই খাই লৈছোঁ। মই মাটিমাহৰ তৰকাৰীটো খাই চাম। বহুত ধুনীয়া হৈছে দেই। বহুত দিনৰ মূৰত মাটিমাহৰ তৰকাৰী খাইছোঁ আৰু সঁচাকৈ বহুত ধুনীয়া হৈছে। আচলতে আমি কৈ থাকিলে মানে তেনেকৈ মিছা কৈছোঁ যেন মোৰ নিচিনাও লাগিব পাৰে দেই, কিন্তু সঁচাকৈ আপোনালোকে আহিব ইয়াতে আৰু খাই চাবহি, সঁচাকৈ বহুত টেষ্টি হয়। বহুত ভাল লাগিছে মাটিমাহৰ তৰকাৰীটো। মাংসটো মই পাছতহে টেষ্ট কৰিম, আগতে গোটেইখিনি চাই লৈছোঁ। ইয়াতে আপোনালোক আহিলেও নিজে বৰশী টোপাই মাছ ধৰিব পাৰিব, আৰু সেই মাছটো ৱেট চিষ্টেমত ইয়াৰ পৰা আপোনাক কিনি ঘৰত লৈ যাব পাৰিব। মাটি দালিটো কিন্তু সঁচাকৈ ভাল লাগিছে। ইয়াৰ যি অ'নাৰ, তেওঁলোকৰ লগত আমি কথা পাতিছিলোঁ, তেতিয়া তেওঁলোকে কৈছে মানে আৰু যে হাঁহো ইয়াতে তেওঁলোকে পোহে, মাছো তেওঁলোকে ইয়াৰ পৰাই ধৰে, আৰু মাছ ধৰি পেলাই ইয়াত বৰশী বাই পেলাই মানে আপোনালোকে ঘৰলৈ নিবও পাৰিব। পইচাটোতো অভিয়াছলি দিবই লাগিব, ফ্ৰীকেতো নিদিয়ে ন। চ' আমি বৰশী নাবালোঁ আৰু হয়নে, এনেও মাছটো বৰ এটা ঠিক নাপাওঁ খাই। চালাটো ভাল লাগিছে। আৰু কিহৰ চাটনি দিনো, কিবা এটা গ্ৰীণ চাটনি দিছে। পালেং শাক মিক্স আছে নিচিনা লাগিছে। পুদিনা আৰু কিবা কিবি মিক্স আছে আৰু
কাপৰ পৰা ভাঙি গুড়া কৰি দিছোঁ। ভাত কেইটামান লৈ লৈছোঁ। এইটো যিটো মচুৰ আৰু মগু দালি আছে সেইটো অকণমান খাই চাওঁ। এইটো টেষ্ট কৰা নহ'লে মই খতম বনাই দিম খাই। খাই থাকাচোন, খাই আছোঁ। ধুনীয়া হৈছে দেই। সদায় প্ৰতিটো বস্তুৱে বহুত ধুনীয়াকৈ বনাইছে মানে। এতিয়া চাওঁ হাঁহৰ মাংস। চাওক কিমান তেল। তেল মানে হাঁহটোৰ তেল এইটো। হাঁহটোৰ তেল। ইমান গ্ৰেভি লৈ লৈছোঁ। এনেকুৱা মাংস যে সদায় খাই থাকিলেও হেঁপাহ নপলায়। চাওক হাঁহৰ লগত কেনেকুৱা বহুত টেষ্টি। বুজাব নোৱাৰি। সঁচাকৈ কৈছোঁ বহুত টেষ্টি। মানে খালেহে আহি পেলাই ইয়াত গম পাব মানে কিমান টেষ্টিকৈ বনাইছে। কিন্তু চাওক বহুত ধুনীয়াকৈ সিজি গৈছে মানে। বহুত টেষ্টি হৈছে। ইমান ধুনীয়াকৈ সিজিছে ন। চব বস্তু এতিয়া টেষ্ট কৰিলোঁ আমি। এতিয়া ধুনীয়াকৈ খাই লওঁ। এইফালে নেমু আছে। নেমু অকণ লৈ লৈছোঁ দেই মই। এডোখৰ মোকো লাগিব। নেমু অকণমান লৈ ভাত কেইটামান লৈ লওঁ এইফালৰ পৰা। ভাত লাগিবনে? ল'লোঁ ভাত মই। হাঁহটো খা দেই। থাকি যাব মাংস। আৰু যথেষ্টখিনি দিছে মাংস ইয়াতে। আপোনালোকে আহক, ইয়াতে খাই চাওক এসাঁজ। আৰু প্ৰাইচবোৰ ইমান বহুত বেছি নহয় বাৰু। কম দামত জুতি লগাই এসাঁজ। বহুত দিনৰ পৰা আমি আহিম আহিম ভাবি আছিলোঁ, কিন্তু কিছুমান অসুবিধাৰ কাৰণে অহা হোৱা নাছিলে বাৰু। আজি আহি সঁচাকৈ বহুত ভাল লাগিছে দেই। চাৰি পাঁচজন মানুহে মানে এইখিনি মাংস ধুনীয়াকৈ খাব পাৰিব আৰু। মই দুজনৰ কাৰণে অলপ বেছি হৈ গ'ল।
কাঢ়ি চাওক সেইখিনি নাখালোঁ আৰু কিন্তু ভাত আৰু নোৱাৰিম মাংসকে খাব লাগিব নহ'লে তো বাকী যিখিনি আছে সেইখিনি আমি ধুনীয়াকৈ খাই লওঁ অজন ভাত লৈ লোৱা মই আৰু ল'লো নহয় নাই ভাত নালাগে আৰু মইতো ল'লো ন আৰু কেইটামান লৈ লোৱা ভাত নোৱাৰোঁ আৰু তাৰপিছত আমি ভিডিঅ'টো এণ্ড কৰিম তাৰ পৰা আমি ওলাই আহিলোঁ এতিয়া আমি যাওঁ ঘৰলৈ আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে যদি ভাল পালে তেন্তে ডু লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব সেইটো কিন্তু কৰিবলৈ নাপাহৰিব আকৌ তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাই থাকিব তো আজিৰ বাবে বাই 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 বাই